নমস্কাৰ বন্ধুসকল, যোনসকলে নীট এক্সামৰ কাৰণে এপ্লাই কৰিছিলে বা নীট এক্সাম দিছিল তেখেতসকলে ভাল খবৰ। তেখেতসকলৰ কাৰণে নতুন নটিফিকেশ্যন আহিছে যে নীট যোনসকলে দিছে তেখেতসকলৰ যিটো ফিজ পে'মেণ্ট কৰিছিলে সেই ফিজ পে'মেণ্টটো ৰিফাণ্ড হ'ব। ৰিফাণ্ড কৰিব আপোনালোকে কেনেকৈ মই আপোনালোক এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ফাৰ্ষ্টতে আপুনি অফিচিয়েল ৱেবছাইট আহিব, যাৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। অহাৰ পিছত আপুনি তলত স্ক্ৰল কৰি চাব যে আপোনাৰ নীট ফ্ৰী ৰিফাণ্ড উইণ্ড' বুলি এটা অপশ্যন আছে। আপোনালোকে সেই অপশ্যনটোত আপোনাক চিম্পলি এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ পাব, য'ত মই চিম্পলি লগ ইন কৰিব লাগিব। যেনে ধৰক আপোনাৰ ফাৰ্ষ্টতে যিটো এপ্লিকেশ্যন নম্বৰ আছিলে সেইটো দিব লাগিব, তাৰপিছত পাছৱৰ্ডটো দিব, তাৰপিছত আপুনি কেপচাটো ফিল আপ কৰিব। তাৰপিছত আপোনালোকে চিম্পলি চাইন ইন অপশ্যনটোত ক্লিক কৰি দিব। লগ ইন কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব, য'ত নেকি আপোনালোকে নিজৰ বেংক ডিটেইলছখিনি প্ৰভাইড কৰিব লাগিব। যেনে ধৰক আপোনাৰ ফাৰ্ষ্টতে নিজৰ বেংকৰ ডিটেইলছত যিটো নাম আছে সেই নামটো দিব লাগিব ইয়াত, তাৰপিছত IFSC কোডটো দিব লাগিব, তাৰপিছত একাউণ্ট নম্বৰ দিব লাগিব, তাৰপিছত কনফাৰ্ম একাউণ্ট নম্বৰ দিব লাগিব, তাৰপিছত আপোনাৰ বেংক ডিটেইলছটো নাম দিব লাগিব। তাৰপিছত যদি আপোনালোকৰ আছে কেঞ্চেল চেক, তেন্তে আপোনালোকে তাৰ এটা ফটো আপুনি ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আপোনালোকে ইয়াত টিক বক্স এটা আছে, যদি আপুনি সেই টিক বক্সটোত এবাৰ ক্লিক কৰি দিব। তাৰপিছত চিম্পলি আপোনাৰ ছাবমিট অপশ্যনটোত ছাবমিট কৰি দিব। বন্ধুসকল, আপোনালোকে স্ক্ৰীনত দেখিছে মই সকলোবোৰ ডিটেইলছ ফিল আপ কৰিলোঁ। তাৰপিছত চিম্পলি আপোনাৰ ছাবমিট অপশ্যনত ক্লিক কৰি দিম। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে চিম্পলি এবাৰ য়েছ ক্লিক কৰিব, যাতে আপোনাৰ সকলোবোৰ ডিটেইলছ শুদ্ধকৈ আছে সেইবুলি এটা য়েছ বুলি কৰিব লাগে। চিম্পলি আপুনি য়েছত ক্লিক কৰি দিব। য়েছ কৰি ক্লিক কৰি দিয়াৰ পিছত অকণমান টাইম লোডিং ল'ব। তাৰপিছত আপোনাৰ বেংক ডিটেইলছ ছাবমিট ছাকচেছফুলি বুলি আহি যাব। চিম্পলি আপুনি ক্ল'জ কৰি দিব। আজি ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। ভিডিঅ'টো ভালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।